ফ্ৰেণ্ডসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোবাইল বাণী চেনেলটোলৈ। আজি মই আকৌ আপোনালোকৰ কাৰণে লৈছে এটা মোবাইল এপছ আৰু এই এপছটোৰ জৰিয়তে আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব অতি সহজতে। আৰু এই এপছটোৰ জৰিয়তে আপোনালোকে দুটা সিস্টেমে টকা ইনকাম কৰিব পাৰিব। এটা হল আপোনালোকে মোবাইলৰ জৰিয়তে গেম খেলি, আনটো হল যে আপুনি আপোনাৰ ফ্ৰেণ্ডক ৰেফাৰ কৰিও কিন্তু আপুনি ইয়াতে টকা ইনকাম কৰিব পাৰিব। আৰু আপোনালোকৰ কাৰণে মই এপছটোৰ লিংক ডেসক্ৰিপচনত দি দিম। তো ফ্ৰেণ্ডসকল ব্লগ আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল যোৱা কিছুদিন আগতে মই আপোনালোকক শ্বেয়াৰ কৰিছিলোঁ ফৰ ফান যেটো এপছ, এই এপছটোৰ বিষয়ে। যদি আপোনালোকে এই এপছটো ইউজ কৰা নাই তেনেহলে আপোনালোকে ইউজ কৰিব পাৰে। মই আপোনালোকৰ কাৰণে এই এপছটোৰ লিংকত ডেসক্ৰিপচনত দি দিম। ফ্ৰেণ্ডসকল মই এই এপছটোৰ পৰা অলৰেডি কিন্তু দুবাৰকৈ টকা উইথড্ৰ কৰিলোঁ। মই আপোনালোকক দেখুৱাই আছোঁ মোৰ পেটিএমত কিন্তু টকা উইথড্ৰ হৈ গৈছে। আৰু ফ্ৰেণ্ডসকল ইয়াতে চাওক মোৰ ইয়াতে বেলেঞ্চ আছে 196। তো আৰু 4 টকামান হলে মই কিন্তু টকা উইথড্ৰ কৰিব পাৰিম, 200 টকা উইথড্ৰ কৰিব পাৰিম। আৰু মই আপোনালোকক দেখুৱাইছো মই অলৰেডি কিন্তু 200 টকা এটা আৰু এটা 6 টকা উইথড্ৰ কৰিছিলোঁ। মোৰ পেটিএমত মই গৈ আছো, চাওক ফ্ৰেণ্ডসকল ইয়াতে আপোনালোকে নিশ্চয় দেখিব পাইছে এটো হল 200 আৰু ইয়াতে হল 6 টকা। এই 6 টকাটো মই প্ৰথমতে পাইছিলোঁ, এটো হল 5 জুলাই তাৰিখে পাইছিলোঁ আৰু 7 জুলাই তাৰিখে এটো পাইছোঁ। 5 জুলাই তাৰিখে মই এটো উইথড্ৰ মাৰিছিলোঁ আৰু 7 জুলাই তাৰিখে ইয়াতে টকা সোমাইছে। ফৰ ফান যেটো মোবাইল এপছ, এই এপছটো কিন্তু ইনষ্টেন্ট আপোনাক টকা উইথড্ৰ নিদিয়ে। আপুনি মানে উইথড্ৰ কৰাৰ 48 ঘণ্টাৰ ভিতৰত আপোনালোকে টকা পাব। তো আপোনালোকে যদি ফৰ ফান এপছটো কেনেকৈ ইনষ্টল কৰিব লাগে বা কেনেকৈ টকা ইনকাম কৰিব লাগে সেই বিষয়ে জানিব বিচাৰে তেনেহলে মই আপোনালোকৰ কাৰণে ডেসক্ৰিপচনৰ লিংকটো দি দিছোঁ, আপোনালোকে তাৰ পৰা ভিডিঅটো চাই ল'ব পাৰে। তো আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বিগ কেশ এপৰ বিষয়ে। এই বিগ কেশ এপৰ জৰিয়তে আপোনালোকে দুটা সিস্টেমত টকা ইনকাম কৰিব পাৰিব। এটা হল আপুনি যদি আপোনাৰ ফ্ৰেণ্ডক ৰেফাৰ কৰে তেনেহলে আপুনি কিমান টকা পাব, এজন ফ্ৰেণ্ডৰ পৰা 15 টকাকৈ পাব। আৰু আপুনি ইয়াতে টকা মানে গেম খেলিও টকা ইনকাম কৰিব পাৰিব। চাওক ফ্ৰেণ্ডসকল মই আপোনালোকৰ কাৰণে বিগ কেশ এপটোৰ লিংক ডেসক্ৰিপচনত দি দিম। আৰু ফ্ৰেণ্ডসকল মই এই বিষয়ে কিন্তু মোৰ পুৰণা যেটো চেনেল আছে সেই চেনেলটোত কিন্তু এই বিষয় লৈ অৰ্থাৎ বিগ কেশ লৈ এটা এপছ মানে এটা ভিডিও আপলোড কৰি ৰাখিছোঁ, আপোনালোকে চাব পাৰে। মই ডেসক্ৰিপচনত সেই লিংকটো দি দিম। ফ্ৰেণ্ডসকল ইয়াতে চাওক আপোনালোকে 3 ডটত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অপচন আহিব ইনভাইট এণ্ড আৰ্ন। আপোনালোকে এই অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকক ইয়াতে চাওক শ্বেয়াৰ উইথ হোৱাটছআপ বুলি এটা অপচন আছে। ইয়াতে চাওক RS15 হুইন ইউজাৰ ৰেজিষ্টাৰ উইথ হিজ হাৰ ৰিয়েল ফেচবুক একাউণ্ট অন এপ। তো ফ্ৰেণ্ডসকল আপুনি ইয়াতে ফেচবুকৰ সৈতে লগইন কৰিব লাগিব। যদি আপোনাৰ ফ্ৰেণ্ডজনক আপুনি ৰেফাৰ কৰে, সেই ফ্ৰেণ্ডজনে যদি আপোনাৰ লিংকৰ পৰা ইনষ্টল কৰি ফেচবুকৰ সৈতে লগইন কৰে, আপুনি ইনষ্টেন্ট 15 টকা পাই যাব। তো এনেকুৱাকৈ আপোনালোকে টকা পাব। আৰু দ্বিতীয়টো হ'ল যে আপোনালোকে গেম খেলি ইয়াৰ পৰা টকা ইনকাম কৰিব পাৰিব। ইয়াতে ক্ৰিকেট গেম আছে, তাৰপিছত আপোনাৰ হৈ গ'ল ইয়াতে পকাৰ আছে, এইটো মানে টাচ খেলা বুলি কয়। তো ইয়াতে চাওক ফ্ৰুইট যেটো আছে, ফ্ৰুইট চপ এইবোৰ আছে। আপোনালোকে এইবোৰ গেম খেলি আপোনালোকে টকা ইনকাম কৰিব পাৰিব। মই মোৰ ট্ৰানজেকশ্যন আপোনালোকক দেখুৱাই আছোঁ যে মই কিমান টকা ইয়াৰ পৰা উইথড্ৰ কৰিছোঁ। তো 3 ডটত ক্লিক কৰাৰ পৰা ট্ৰানজেকশ্যনত যেতিয়া ক্লিক কৰিব ইয়াতে চাওক এইটো চাওক ক্ৰিকেট কণ্টেষ্ট উইন এটকা, ক্ৰিকেট কণ্টেষ্ট উইন এটকা। তো মই এটকাকৈ লাভ কৰিছোঁ আৰু পকাৰ খেলি মই 5 টকা লছ কৰিছোঁ। এনেকুৱাই নহয় যে আপোনালোকে গেম খেলি জাষ্ট লাভেই কৰিব, ইয়াতে লোকচানো হ'ব পাৰে। আপুনি যিমান ভালকৈ খেলিব সিমান টকা লাভ কৰিব। এতিয়া চাওক ডেইলি স্পেনত মই 3 টকাকৈ একেলগে 2 দিন পাইছোঁ। তো মই আপোনালোকক দেখুৱাইছোঁ এইবাৰ হ'ল সৰু সুৰা, মই আপোনালোকক ডাঙৰ দেখুৱাই আছোঁ যে ডাঙৰ কিমানকৈ মই ইয়াতে উইথড্ৰ কৰিছোঁ। ইয়াতে চাওক ফ্ৰেণ্ডসকল 24/5/2020 তাৰিখে মই 100 টকা উইথড্ৰ কৰিছোঁ। তাৰপিছত তাৰ আগদিনা কি 17/5/2020 তাৰিখে মই কিমান কৰিছিলোঁ 500 টকা উইথড্ৰ কৰিছিলোঁ। আৰু মই আপোনালোকক দেখুৱাইছোঁ আৰু ট্ৰানজেকশ্যন আছে, মই ডাঙৰ ট্ৰানজেকশ্যন 1500, 1500, 2000 টকালৈকে মই উইথড্ৰ কৰিছোঁ ইয়াৰ পৰা। এইটো চাওক ফ্ৰেণ্ডসকল ইয়াতে 200 টকা এটা উইথড্ৰ কৰিছোঁ। এনেকুৱাকৈ ইয়াতে চাওক মই ফ্ৰেণ্ডসকল 1000 টকা উইথড্ৰ কৰিছোঁ। এনেকুৱাকৈ আপোনালোকে ট্ৰানজেকশ্যন আৰু বহুত পাই যাব। তো মই 2000 টকালৈকে একেলগে উইথড্ৰ কৰিছোঁ ইয়াৰ পৰা। চাওক ফ্ৰেণ্ডসকল এইটো 2000 টকা উইথড্ৰ মই 30/4/2020 তাৰিখে কিন্তু 2000 টকা উইথড্ৰ কৰিছিলোঁ। তো ফ্ৰেণ্ডসকল আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে ইয়াৰ পৰা টকা কিন্তু 100% পাই যাব। আৰু ফ্ৰেণ্ডসকল এইটো ফৰ ফান এপছৰ নিচিনা নহয় যে আপুনি উইথড্ৰ কৰাৰ 24 ঘণ্টা মানে সময় ল'ব যে আপোনাৰ টকাখিনি পেটিএমত অহাৰ বাবে। আপুনি জাষ্ট উইথড্ৰ কৰাৰ লগে লগে আপোনাৰ একাউণ্টত কিন্তু অৰ্থাৎ আপোনাৰ পেটিএমত কিন্তু 1 মিনিটৰ নালাগে, জাষ্ট 1 ছেকেণ্ডৰ ভিতৰত আপোনাৰ পেটিএমত টকা ট্ৰান্সফাৰ কৰি দিব এই এপছটোৰ জৰিয়তে। চ' ফ্ৰেণ্ডসকল আপোনালোকে ইয়াতে ক্ৰিকেট খেলি ইয়াতে চাওক ক্ৰিকেট খেলিব পাৰিব। চাওক এনেকুৱা ক্ৰিকেট মই আপোনালোকক জাষ্ট দেখুৱাই আছোঁ। ইয়াতে চাওক ফ্ৰেণ্ডসকল ক্ৰিকেট খেলিও কিন্তু আপোনালোকে টকা উইথড্ৰ মানে ইনকাম কৰিব পাৰিব। চাবলৈ পাইছে ইমান সহজ গেম, আপোনালোকে এইবোৰ খেলি কিন্তু টকা উইথড্ৰ কৰিব পাৰিব। এনেকুৱাকৈ আপোনালোকে ক্ৰিকেট খেলিব পাৰিব। মই জাষ্ট আপোনালোকক দেখুৱাই আছোঁ, হৈ গ'ল। আৰু মই নেখেলোঁ, ইয়াতে মই মানে এক্সিট মাৰিছোঁ। তো এনেকুৱাকৈ আপোনালোকে কিন্তু টকা উইথড্ৰ কৰিব পাৰিব।
তো বন্ধুসকল ইয়াৰ লগতে যদি আপুনি টকা উইথড্ৰ কৰিব বিচাৰে যে আপোনাৰ পেটিএমত আপুনি কেনেকৈ টকা উইথড্ৰ কৰিব তাৰ বাবে আপোনাক আকৌ 3 ডটত ক্লিক কৰিব তাৰ পিছত এটা চাওক ৰিডিম অপচন দেখিবলৈ পাইছে ৰিডিম অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ পেটিএম নাম্বাৰ শো কৰিব ইয়াতে আপোনাৰ পেটিএমটো আৰু কিমান টকা আপুনি উইথড্ৰ কৰিব হেতু ইয়াতে বহাই আপোনাক জাস্ট ৰিডিম অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ একাউণ্টত টকা উইথড্ৰ হৈ যাব সো বন্ধুসকল আশা কৰো আপোনালোকে নিশ্চয় এই আজিৰ এই ভিডিওটো ভাল পাইছে যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব আৰু মোৰ যেহেতু এই চেনেলটো নতুন আপোনালোকে এনেকুৱা ইন্টাৰেষ্টিং আৰু সেলফ আৰ্নিং কৰিব পৰা ভিডিওসমূহ পাবলৈ সদায় এই চেনেলটো মানে এনেকুৱাই ভিডিও পাই থাকো যাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰিব